জোন সৌ আছা তৰা আহি ৰৈ আছে। যা যা সোনকাল যা, নহ'লে নাৰীৰ ৰূপ দেখিছই নহয়। তই ৰ ইয়াতে অলপ। তৰা বহুত সময় ৰলি নেকি অ? ইমান দেৰি কৰিলি যে, অথনিৰ পৰা তোলৈ ৰৈ ৰৈ ভৰি বিষাই গৈছে। ঘৰত অলপ কাম আছিল, কিন্তু কাইলৈতো গুৱাহাটীলৈ যামেই, সেইবাবে তোক এবাৰ দেখা কৰিবলৈ আহিলোঁ। জোন, গুৱাহাটীলৈ গৈ মোক পাহৰি নাযাবি আকৌ। হে এইজনী, তোক জানো মই পাহৰিব পাৰোঁ? আমাৰ ভৱিষ্যতৰ বাবেতো মই গুৱাহাটীলৈ যাব ওলাইছোঁ। তাত ভাল কিবা এটা কাম কৰি আহি তোক একেবাৰে নিজৰ কৰি ল'ম। এইখন ল, বিহু বুলি আগতীয়াকৈয়ে দিলোঁ, ভালদৰে যাবি। তৰা ক'ত যাৱ? জোনৰ কিবা খবৰ পাইছনে? নাই অ', দুদিনমান আগত চিঠি পঠাইছিলোঁ, কিন্তু একো খবৰেই নাইচোন, চিঠিৰ উত্তৰো নাই। দে পিছে যা। তৰা তই? আজি অত বছৰৰ মূৰত গাঁৱলৈ কি মনত পৰিল তোৰ? এয়া মোৰ পত্নী ভাস্বতী। জোন, ব'লা, বহুত ভাগৰ লাগিছে। তৰা, পিছে তোৰ বিয়া? এই বিবাহ নামৰ শব্দটি চাগে মোৰ ভাগ্যত নাছিল অ'। আচলতে কিছুমান কাহিনী ভগৱানে এনেকৈ আধৰুৱাকৈয়ে লিখে। হ'ব দে, তহঁত যা।